তৃতীয় শ্ৰেণীৰ মাটি শিল আৰু খনিজ পদাৰ্থৰ লেচনটোৰ কুৱেশ্যন আনচাৰখিনি এই ভিডিঅ'টোত কৰি দিয়া হ'ব। প্ৰথম কুৱেশ্যনটো হৈছে মাটি কি? পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোকে মাটি বোলে। 2 নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ তৰপ কেইটা আৰু কি কি? মাটিৰ তৰপ সেইকেইটা হ'ল সাৰুৱা আৰু টান। মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি? মাটিৰ প্ৰকাৰ 3টা। সেইকেইটা হ'ল বালিয়া মাটি, বোকা মাটি, পলসুৱা মাটি। গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে? গছ-গছনিয়ে শিপাৰে মাটি খামুচি ধৰি থাকে বাবে বৰষুণৰ পানী বতাহেও সহজে উৰুৱাই নিব নোৱাৰে। এনেদৰে গছ-গছনিয়ে মাটি সংৰক্ষণ কৰে। নেক্সট প্ৰশ্নটো হৈছে মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন? তাৰ 2টা কাৰণ লিখা। মাটি সকলো জীৱৰ বাবে প্ৰয়োজন। তাৰ 2টা কাৰণ হ'ল মানুহে মাটিত খেতি-বাতি কৰে, মানুহে মাটিৰ ওপৰতে ঘৰ-দুৱাৰ, আলি-পদূলি সাজে। দ্বিতীয় প্ৰশ্নটো হৈছে মাটিৰ ওপৰৰ তৰপটোত খেতি-বাতি কিয় ভাল হয়? মাটিৰ ওপৰৰ তৰপটো সাৰুৱা বাবে খেতি-বাতি ভাল হয়। মাটিৰ উপাদান কেইটা আৰু কি কি? মাটিৰ উপাদান 2টা। সেইকেইটা হ'ল শিল, বালি আৰু বোকা। 2 নম্বৰটো হৈছে হিউমাছ। বালিয়া মাটি কেনেকুৱা? বালিয়া মাটিত বালিৰ পৰিমাণ বেছি থাকে, বোকা আৰু হিউমাছ কম থাকে। বালিয়া মাটি খহজ। বোকা মাটি কেনেকুৱা লিখা? বোকা মাটিত বোকাৰ পৰিমাণ বেছি থাকে। এই মাটিত বালি আৰু হিউমাছ কম থাকে। বোকা মাটি কোমল আৰু মিহি। হিউমাছ কাক বোলে? ইয়াৰ প্ৰয়োজন কি? জীৱ-জন্তু, ঘাঁহ-বন মৰি পচি মাটিৰ লগত মিহলি হৈ যি বস্তুৰ সৃষ্টি হয় তাকে হিউমাছ বোলে। ইয়াৰ প্ৰয়োজনীয়তা হ'ল হিউমাছে মাটি সাৰুৱা কৰে। নেক্সট প্ৰশ্নটো হৈছে টান শিল এটা কেনেকৈ ধূলি সলনি হ'ব পাৰে? ৰ'দ, বতাহ, ধুমুহা, বৰষুণে প্ৰথমতে টান শিলবোৰ লাহে লাহে ভাঙি পেলায়। এই শিলবোৰ ভাঙি বালিলৈ সলনি হয়। এনেদৰে ধুমুহা, বতাহ, নদীৰ সোঁতত বালিবোৰ ধূলিলৈ পৰিণত হৈছিল। নেক্সট প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ধান খেতি সকলো মাটিতে ভাল হয় নহয়? নহয়। মাটিৰ তলৰ তৰপ গছ-গছনিৰ বাবে উপযোগী হয় নহয়? নহয়। গাঁত এটা খান্দিলে তললৈ টান মাটি পোৱা যায় নাযায়? যায়। বোকাৰ কণিকা মিহি বালিতকৈ সৰু ডাঙৰ? সৰু। বানপানীৰ পানী ঘোলা হয় নহয়? হয়। কম দিনৰ ভিতৰতে শিলৰ পৰা মাটি পাব পাৰি নোৱাৰি? নোৱাৰি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।